আজি ভাড়া ৰুমত আহিছোঁ বস্তু কেইটামান ভৰাবলৈ একেবাৰে বাজেট নাই তথাপি মিলাই মেলি পেলাই অলপমান বোলো বস্তু ইয়াতে থৈ যাওঁ আৰু পইচাটো যিহেতু এডভান্সে দিয়া হৈ আছিলে তো আমাক সোমাবলৈ কৈ আছে ভাড়া ৰুমত কিন্তু আমাৰ মানে অলপমান পৰা নাই আৰু বাজেট মিলা নাই কাৰণে সোমাই যোৱাৰ লগে লগে বহুত খৰচ আহি যায় সেইকাৰণে আমি অলপমান মানে লেট কৰি আছোঁ আৰু মানুহজনে এইফালে কাম কৰি আছে সেইটো কাৰণেহে অলপমান সময় লগাইছোঁ বাকী এপতকৈ বস্তু ভৰাইছোঁ আৰু এই টেবুলখনে ভাইটিৰ পৰাই লৈছোঁ আমাৰ কিনিব লগা হোৱা নাই আৰু ৰুম চুম চাফা কৰা নাই আৰু বৰ্তমান এই বস্তু এনেকৈ ইয়াতে থৈ যাওঁ আৰু ইয়াতে ভাড়া ৰুমত থকাও কাৰণ আছে যিহেতু অলপমান মানে কাম কৰিব লাগিব মই যিহেতু তেনেকৈ বহি থাকিব নোৱাৰোঁ ময়ো কাম কৰিব বিচাৰোঁ মোৰ চখ আছে এইবিলাক কাম কৰাৰ সেইকাৰণে আৰু নিজৰ কাম কৰিবৰ কাৰণেহে ভাড়া ৰুমটো লৈছোঁ নহ'লে বহুতেই প্ৰব্লেম হ'ব সেয়ে আৰু বাকী আৰু একো কথা নাই বাৰু দেই আমি চেন্নাইৰ পৰা গুচি আহিলোঁ অতি সোনকালে আচলতে আমি নিজে গম নাপালোঁ আমি ডিচিশ্যনটো পটককৈ ল'লোঁ আৰু পটককৈ গুচি আহিলোঁ আৰু ইয়াৰ কাৰণটো হৈছে আমি যিটো কোম্পানীত কাম কৰি আছিলোঁ কণ্ট্ৰেক্টৰৰ আণ্ডাৰত কৰি আছিলোঁ আৰু আমি যিমানখিনি কষ্ট কৰোঁ তাৰ আমি মূল্য পোৱা নাছিলোঁ আমাক দৰমহা বহুত লেট কৰিছিলে বা কিবা এটা আমি ছুটি বিচাৰিলোঁ আমাৰ প্ৰতি মানে অলপ খং দেখাইছিলে চ' সেই বস্তুখিনি আমাৰ ভাল নালাগে বিশেষকৈ আমাৰ দুজনৰ ভাল নালাগে বেলেগে থাকিব পাৰে আমি নোৱাৰোঁ মানে সেইকাৰণে আমি গুচি আহিলোঁ আৰু ভাবিলোঁ যে ইমানখিনি কষ্ট কোম্পানীৰ লগত কিয় কৰোঁ আমি যদি নিজৰ জীৱনৰ লগতে আমি সেইখিনি কষ্ট কৰোঁ হয়তো আমি ছাকচেছ নিশ্চয় হ'ম সেইকাৰণে আমি সেই বুলি ভাবি আমি গুচি আহিছোঁ আৰু বৰ্তমান আমাৰ পৰিস্থিতি আচলতে ভাল নহয় আমি কষ্ট কৰিছোঁ আৰু বেলেগে হয়তো ভাবিব পাৰে যে বিন্দাছ আছে বা কিবা কিবি আৰু ক'ব পাৰে তো সেইসকলক লৈ মোৰ মানে মন্তব্য নাই মোৰ জীৱনৰ বিষয়ে মই ভাবিম বেলেগে যদি ভাবিব বিচাৰে তেনেহ'লে মাহেকত 20,000 টকা দিলেই হ'ল আমি কাম বন নকৰোঁ থেংক ইউ